ক্ষমা কৰিব আমাৰ চহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছো ট্ৰলে মোৰ মনৰ চিন্তাক অলপো আঁতৰাই লৈ যাব নোৱাৰে যেতিয়া আমাৰ জ্বৰ উঠে মায়ে আমাক কয় যে ভৰি তলুৱাখনত অলপ মিঠাতেলেৰে মালিচ কৰি দে ভাল পাবি অৰ্থাৎ মিঠাতেল হ'ল আমাৰ মাতৃ আৰু সন্তানৰ মাজত থকা অভূতপূৰ্ব মৰমৰ আৰু এক উদাহৰণ মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে দৰিদ্ৰ মানুহে ৰেচন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি এইটো কিয় মোক ট্ৰল কৰিলে যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো চাউল বিনামূলীয়াকৈ পায় দালি নিমখ চেনি অৰ্ধমূল্যত বা কম দামত পাব আৰু আমি আপোনালোকক মিঠাতেলো দিম তাকে লৈ কংগ্ৰেছ দলে সোশ্যাল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে মই চিন্তা কৰিলো যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে দৰিদ্ৰ মানুহে ৰেচন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি এইটো কিয় মোক ট্ৰল কৰিলে ময়ো অলপ চিন্তিত হলো তেতিয়া মোৰ মনত পৰিলে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিগৰাকী সভাপতি যোৰহাটৰ সাংসদ তেওঁৰ দুইটা ল'ৰা ছোৱালী ইংলেণ্ডৰ সিটিজেন ব্ৰিটিছ সিটিজেন মই গুগল কৰিলো যে ব্ৰিটিছ সিটিজেন সকলে কি তেল খায় তেতিয়া মই গুগলত দেখিলো যে ব্ৰিটিছ সিটিজেন সকলে অলিভ অইল আৰু সানফ্লাৱাৰ তেল খায় কংগ্ৰেছ দলে কি জানি বিচাৰিছিল যে আমি মিঠাতেল দিব নালাগে সানফ্লাৱাৰ অথবা অলিভ অইল দিব লাগে ক্ষমা কৰিব আমাৰ চহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছো